ঘড়ীৰ কাটাই তেতিয়া 12 বজাৰ সংকেত দিওঁ দিওঁ আপুনিও নিশ্চয় ব্যস্ত হৈ পৰিছিল কেক বা অন্যান্য খাদ্য অৰ্ডাৰ দিয়াত কিন্তু এই সকলোবোৰৰ আঁৰত থিয় দি ৰৈছিল এটা ডাঙৰ সমস্যা এফালে অভিলেখ ভংগকাৰী ব্যৱসায় আৰু আনফালে প্ৰতিবাদ অদৃশ্য যুদ্ধৰ সন্মুখীন হৈছে নেকি ভাৰতৰ গিগ ইকনমি নৱবৰ্ষৰ পূৰ্বে যেতিয়া জেপ্টো আৰু ব্লিংকিটৰ দৰে ডেলিভাৰী এপত অৰ্ডাৰৰ সোঁত বৈছিল তেতিয়া ইয়াৰ সৈতে জড়িত ডেলিভাৰী অংশীদাৰসকলে উন্নত দৰমহা আৰু নিৰাপত্তাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছিল ডেলিভাৰী কৰ্মীসকলে অভিযোগ কৰে যে তেওঁলোকৰ জীৱন 10 মিনিটৰ ডেলিভাৰী চাপ আৰু এলগৰিদমৰ পিঞ্জৰাত আবদ্ধ হৈ পৰিছে অৱশ্যে ইয়াৰ বিপৰীত তথ্যও আছে আৰু সেই তথ্য দিছিল জমাটোৰ মুৰব্বী দীপেন্দৰ গোৱালে তেওঁ দাবী কৰে যে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ নিশা প্ৰায় 35 লাখ অৰ্ডাৰ ডেলিভাৰী কৰিছিল 4,50,000 ডেলিভাৰী পাৰ্টনাৰে আৰু এই অৰ্ডাৰবোৰ প্ৰায় 63 লাখ গ্ৰাহকে দিছিল তেওঁৰ বিবৃতিত স্পষ্ট হৈ পৰিছে যে ডেলিভাৰী পাৰ্টনাৰসকলৰ যিকোনো ধৰণৰ ধৰ্মঘট কোনো কামত নাহিল গোৱালে কয় সমস্যাটো দুৱাৰৰ ঘণ্টা বাজি থকাৰ পৰাই আৰম্ভ নহয় সমস্যা আমাৰ মানসিকতাত আমি সস্তীয়া সেৱা বিচাৰোঁ কিন্তু সেই খাদ্য আনি থকা ব্যক্তিজনৰ দাৰিদ্ৰতা দেখি আমি অস্বস্তি অনুভৱ কৰোঁ অৱশ্যে শ্ৰমিক সংগঠনৰ প্ৰশ্নটো বেলেগ বীমা নাই নিশ্চিত আয় নাই কেৱল প্ৰৰোচনাৰ স্বাৰ্থত বাইক চলাই কিমান দিনলৈ এই যুৱক যুৱতীসকলে জীৱন বিপন্ন কৰিব বৰ্তমান ভাৰতত প্ৰায় 80 লাখ গিগ কৰ্মী আছে চৰকাৰী নিয়ম অহাৰ আগতেই ব্যৱসায়ৰ সংখ্যা বাঢ়িছে ভৱিষ্যতে এই তাৎক্ষণিক আৰামৰ মূল্য কোনে দিব আপুনি কেতিয়াবা ভাবিছেনে আপোনাৰ 10 মিনিটৰ সুবিধাৰ আঁৰত কিমানজনৰ জীৱন বিপদত পৰিছে নিউজ ডেস্ক ৰিপৰ্ট TV9 আসাম